নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু আজি কথা পাতিম যেটো নেকি শহীদ দয়াল দাস পানিকাৰ যেটো নেকি স্কিম আহিছে এই স্কিমটো যদি আপুনি এপ্লাই কৰিম বুলি ভাবি আছে বা কোন কাষ্টৰ মানুহে এপ্লাই কৰিব পাৰিব 25000 টকাটো কোনে কোনে পাব এই বিষয়ে যদি আপুনি জানিব বিচাৰি আছে বা আপোনাৰ ধৰ এপ্লাই কৰিম বুলি ভাবি আছে নিজৰ ইউজাৰ আইডিটো কেনেকৈ আপুনি বনাব পাৰিব নিজৰ মোবাইলতে ধৰ বহুত সহজতে আপুনি বনাই ল'ব পাৰিব আর নিজের ধর আপনি আরামতে আপনি এপ্লাই করে ল'ব পাৰিব যেটো নেকি দয়াল দাস পানিকাৰ স্কিম আহিছে সেইটো তো গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেল যদি প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব তো আজি যেটো নেকি দয়াল দাস পানিকাৰ স্কিমটো সেই স্কিমটো এপ্লাই কৰিবলৈ হ'লে কি ডকুমেণ্টছ লাগিব বা কাৰ সহি কৰাই আনিব লাগিব এই গোটেইখিনি কথা যদি আপুনি জানিব বিচাৰি আছে তেতিয়াহ'লে ভিডিওটো চাই থাকক ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে আপোনাৰ যেটো নেকি মোবাইলত ক্ৰোম ব্ৰাউজাৰ আছে মোবাইল বা ল্যাপটপ বা ডেস্কটপ যিকোনো এটা ব্ৰাউজাৰ আপুনি ক্ৰোম ব্ৰাউজাৰটো আপুনি ওপেন কৰি লওক ওপেন কৰাৰ পিছত আপুনি ইয়াত টাইপ কৰিব serisassamgov.in বুলি টাইপ কৰিব সাৰ্চ বাৰত টাইপ কৰাৰ পিছত আপুনি ইয়াত চাবলৈ পাইছে সেকেন্ড অপশনটো শহীদ দয়াল দাস পানিকা এইটো অপশনত আপুনি ক্লিক কৰিব লাগিব এইটো লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো পেজত আহিব এইটো পেজৰ লিংকটো মই দি দিম ডেসক্ৰিপচনত তাৰ পৰা আপুনি ক্লিক কৰাৰ লগে লগে এইটো পেজত আহিব এইটো পেজত চাবলৈ পাইছে আপোনালোকে ইয়াত লিখা আছে শহীদ দয়াল দাস পানিকা স্বনিৰ্জন আঁচনি তাৰপিছত তলত লিখা আছে গভৰ্নমেন্ট অফ আসাম ডাইৰেক্টৰেট অফ টি ট্ৰাইব এণ্ড আদিবাসী ৱেলফেয়াৰ যদি আপুনি এই স্কিমটো এপ্লাই কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপুনি হয়তো টি ট্ৰাইব হ'ব লাগিব নহয়তো আপুনি আদিবাসী কাষ্টত পৰিব লাগিব তেতিয়াহে আপুনি এই স্কিমটো এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনাৰ এক নম্বৰত এইটো চাবলৈ পাইছে যে ইয়াত লিখা আছে লিষ্ট অফ ডকুমেণ্টছ টু বি আপলোডেড আপোনাৰ ইয়াত যিকোনো মানে ডকুমেণ্টছ লাগিব এইখিনি গোটেইখিনি দিয়া আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কৰি পেলাই আপোনাৰ 7 নম্বৰলৈকে দিয়া আছে তো প্ৰথমতে আছে আপোনাৰ অৰিজিনেল কপি ডেট অফ বাৰ্থ সাৰ্টিফিকেট দিব পাৰে নহলে আপুনি মেট্ৰিক পাস কৰা সাৰ্টিফিকেট এডমিট কাৰ্ড এইবিলাক দিব পাৰিব সেকেন্ড অপশনটো হল অৰিজিনেল কপি কাষ্ট সাৰ্টিফিকেট যেটো নেকি কাষ্ট সাৰ্টিফিকেট হয় এইটো আপোনালোকে দিব লাগিব তাৰপিছত 3 4 আৰু 7 নম্বৰ ফৰ্মটো আপোনালোকে ইয়াত পাই যাব ডাউনলোড ফৰমেট ফৰ আন্ডাৰটেকিং বুলি লিখা আছে তাত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তিনটা ফৰ্মটো আপোনালোকে ইয়াত পাই যাব মই দেখুৱাই আছো আপোনাৰ 5 নম্বৰত আছে অৰিজিনেল কপি অফ ভোটাৰ আইডি নহলে আধাৰ কাৰ্ড নহলে পান কাৰ্ড নহলে ড্ৰাইভিং লাইসেন্স যিকোনো এটা দিলে হল তাৰ পিছত 3 নম্বৰটো ইয়াত ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত ফৰ্ম পাব আন্ডাৰটেকিং অন এনুৱেলি ইনকাম বুলি এটা ফৰ্ম আছে যেটো নেকি আপোনালোকে ফিল আপ কৰি প্লাই সিগনেচাৰ মাৰি প্লাই আপলোড কৰিব লাগিব তাৰপিছত আৰু এটা এই তলত চাবলৈ পাইছে আন্ডাৰটেকিং অন লেন্ডিং বুলি এটা ফৰ্ম আছে এইটো এটা তাৰপিছত ইয়াত ৰিকমেন্ডেশন লেটাৰ বুলি এটা আছে ইয়াত আপোনালোকে তলত বক্স চাইছে এমএলএ সাইনটো আৰু চেয়াৰম্যানৰ সাইনটো ইয়াত কৰাই ল'ব লাগিব তাৰপিছত এইটো আপলোড কৰি প্লাই ৱেলফেয়াৰ অফিসত সাবমিট কৰিব লাগিব তাৰপিছত এইখিনি ডকুমেন্টছ হৈ গ'ল এতিয়া আপুনি ইয়াত চাবলৈ পাইছে হাউ টু ৰেজিষ্ট্ৰেচন বুলি লিখা আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব হাউ টু ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ পিছত নতুন এটা পেজ খোল খাব ইয়াত আপোনালোকে লিংকটো চাইছে তাত আপোনালোকে ক্লিক কৰি প্লাই যেটো আপোনাৰ ইউজাৰ আইডি সেই ইউজাৰ আইডিটো আপোনাক বনাই প্লাই দেখুৱাই আছো মই কেনেকৈ আপুনি নিজৰ ইউজাৰ আইডিটো বনাই ল'ব পাৰিব সেই ইউজাৰ আইডিৰ দ্বাৰা আপুনি এপ্লাই কৰি ল'ব পাৰিব তো এইটো পেজত আপোনালোকে যদি ইউজাৰ আইডি নাই তেতিয়াহ'লে তলত চাইছে ডু নট হেভ এন একাউণ্ট বুলি লিখা আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ পিছত নতুন এটা পেজ খোল খাব চাইছে তলত ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ পেজটো খোল খাব এতিয়া আপোনাৰ লগত যেটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াত ডায়াল কৰি লওক তাৰ পিছত তলত চাইছে বক্স আই এম নট এ ৰবট বুলি লিখা আছে তাত আপোনালোকে ক্লিক কৰি প্লাই গেট ওটিপি ক্লিক কৰি দিব লাগিব যেটো ওটিপি আহিব সেই ওটিপিটো আহিলে মানে ইয়াত ফিল কৰি প্লাই ভ্যালিড ওটিপি ক্লিক কৰি দিয়ক তাত ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ খোল খাব ইয়াত আপোনালোকে যেটো নেকি আপোনাৰ নাম আৰু টাইটেলটো আপোনালোকে ফিল কৰি দিয়ক যেটো নেকি ফাৰ্স্ট নেম মিডল নেম লাষ্ট নেম দিয়া আছে
ফাৰ্ষ্ট নেমত আপোনাৰ নামটো দিয়ক আৰু লাষ্ট নেমত আপোনাৰ টাইটেলটো দি দিয়ক আৰু মিডল নেম কিবা এটা আছে যদি দি দিয়ক। তাৰপিছত ইমেইল আইডিটো ফিল কৰি পেলাই জেণ্ডাৰটো মেল ফিমেল যি হয় এইটো চিলেক্ট কৰি পেলাই আপোনালোকে মই স্ক্ৰীনত দি দিছোঁ এনেকুৱা ধৰণৰ আপোনালোকে পাছপৰ্টটো দি পেলাই লগ ইন কৰি চাওক। আপোনালোকে এতিয়া ইয়াত যি দেখিবলৈ পাইছে যিটো নেকি আপোনাৰ ইউজাৰ আই ডি, সেই ইউজাৰ আই ডিটো শ্ব' কৰিছে আৰু পাছপৰ্টটো শ্ব' কৰিছে। ইউজাৰ আই ডিটো আৰু পাছপৰ্টটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক, পিছত লগ ইন কৰিবলৈ আপোনালোকক এইটো কামত দিব। আৰু এইটো পাছপৰ্ট বা এইটো ইউজাৰ আই ডিৰ দ্বাৰাই আপোনালোকে যিটো নেকি আঁচনি সেই আঁচনিটো আপোনালোকে এপ্লাই কৰিব পাৰিব। তো মই ভিডিঅ'টো বহুত দীঘল হৈ যাব বুলিকে এপ্লাই কৰাটো মই ভিডিঅ'টো ইয়াত এড কৰা নাই, এইটো মই নতুনকৈ ভিডিঅ'টো বনাই দিম, আপোনালোকে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।